নমস্কাৰ মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো পৰেশ বৰুৱা আলফাৰ স্বাধীনে প্ৰতিষ্ঠা দিৱসত আলফাৰ জন্মৰ পৰা কি কৰ্মৰত অৱস্থাত কেনেকৈ সংগ্ৰামী জীৱন পাৰ কৰিলে আৰু অসমখনত কেনেকৈ আলৈ এথানি লাঞ্ছিত বঞ্চিত অসমে কিয় আন ৰাজ্যৰ গোটে প্ৰাপ্যসমূহ নাপায় কিয় কাৰণে তেওঁলোকে সংগ্ৰামী জীৱন কৰিব লগা হৈছে সেয়েহে আলফাৰ স্বাধীনৰ এটা সুন্দৰ দিনত তেওঁলোকৰ বহুমূলীয়া ভাষণ আপোনালোকৰ আগত দাঙি ধৰিছে শুনিলে হয়তো আপোনালোকৰো কৰবাত নহয় কৰবাত অসমখনলৈ সঁচাকৈ দুখ লাগিব আমাক ভাৰতবৰ্ষৰ পৰা অসমক কিয় মাহিয়াই চকুৰে চাই বহু কথা বুজিবলৈ আপোনালোকে সক্ষম হ'ব বলক তেন্তে পৰেশ বৰুৱা কথা কেইটা আমি ইংৰাজী বৰ্ষপঞ্জী এটা সাধাৰণ তাৰিখ নহয় জন্মভূমিক প্ৰাণ ভৰি ভাল পোৱা প্ৰতিগৰাকী থলগিৰি হিৰাই হিৰাই স্পন্দিত হৈ থকা সন্মিলিত জাতীয় মুক্তি বিপ্লৱৰ চেতনা অবিৰতৰ গতি আৰু ঘোষিত লক্ষ্য উদ্দেশ্য সাধনৰ বাবে দৃঢ় সংকল্প অদম্য সাহস ত্যাগ উচ্চবীৰ্যৰ মূৰ্ত প্ৰতীক প্ৰতিষ্ঠা দিৱস গৌৰৱোজ্জ্বল জাতি হেঁপাহৰ ৰাজনৈতিক অধিকাৰ পুনৰুদ্ধাৰৰ কঠোৰ সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে বন্দিত সেয়েহে নিৰবিচ্ছিন্ন ধাৰা অবিচলভাৱে অব্যাহত ৰাখিবলৈ সক্ষম হোৱা সংগঠনৰ সমূহ সহযোগিতালৈ বৈপ্লৱিক শুভেচ্ছা জনোৱাৰ লগতে থলগিৰি জনগণলৈ সহস্ৰ প্ৰণাম আৰু মুক্তিকামী অভিনন্দন যাচিলো অসমীয়াই যিসকল শ্ৰেষ্ঠ সন্তানে নিজৰ জীৱন যৌৱনকো তুচ্ছ জ্ঞান কৰি সৰ্বোচ্চ ত্যাগ আৰু নিভাজ দেশ প্ৰেমৰ চানেকিৰে অমৰ মৃতক বৰণ কৰিলে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনালো সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ প্ৰিয় নেতা আয়োগ অনায়োগ বিষয়া সৈনিক সহযোদ্ধাসকল আৰু শ্ৰদ্ধা অসমৰ মুক্তিকামী জনগণ আজিৰ এই পবিত্ৰ দিনটোত গন্ধৰ কোঁৱৰৰ বিপ্লৱীৰ হত্যাক স্মৰণ কৰাৰ প্ৰয়োজনীয়তা বোধ কৰিছো যিগৰাকী অসম সন্তানে বুৰঞ্জী প্ৰকৃত জাতিৰ সাৰ্বভৌম স্বতন্ত্ৰতাক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰভুত্বৰ ওচৰত শিৰণত নকৰাৰ বাবে আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ নিৰ্বাসিত হৈছিল এইজনা স্বাধীনতা যুঁজৰ বীৰ সেনানীৰ শেষ পৰিণতি আজি কুপতি এটা নুবুজা সাঁথৰ হৈয়ে ৰল তেখেতৰ উপৰিও এই সময়ৰ উচ্চবীৰ্যৰে মহিয়ান স্বাধীনতা মনা বিপ্লৱীৰ হত্যাৰ স্ফুলিংগই পৰৱৰ্তী 1979 চনৰ 7 এপ্ৰিল তাৰিখে ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী অসমৰ জৰিয়তে স্বাধীনতা স্পৃহাৰ অনিবাবিত শিখা হৈ প্ৰজ্বলিত হয় কিন্তু অতি পৰিতাপৰ কথা যে ব্ৰিটিছ আগমনৰ প্ৰাককালত অসমৰ শাসকবৰ্গৰ আভ্যন্তৰীণ সংঘাত আৰু পৰৱৰ্তী ভাৰতৰ উপনিবেশিক হিচাপে চিহ্নিত হোৱা কালছোৱাৰে পৰা অদক্ষ অদূৰদৰ্শী ৰাজনৈতিক নেতৃত্বৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ লৈ আজি পৰ্যন্ত অসম ভাৰত ভূখণ্ডৰ অধীনস্থ এখন প্ৰদেশ হিচাপে থাকিব লগাত পৰিছে সেয়েহে তথাকথিত ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত থলগিৰি জনগণৰ স্বাৰ্থক সুৰক্ষিত কৰিব নোৱাৰাটো উপলব্ধি কৰিয়েই স্বাধীন চিতিয়া অসমীয়া জাতিয়ে সত্য গৰিমা আৰু আজন্ম অধিকাৰৰ পুনৰুদ্ধাৰৰ হকে আজিৰ এই দিনটোত কঠোৰ সংগ্ৰামৰ পথ বাছি লয় এইখিনিতে লক্ষণীয় কথাটো হ'ল যেতিয়া দখলদাৰী ভাৰত ৰাষ্ট্ৰই অসমৰ স্বতন্ত্ৰতাক গছকি মোহাৰি প্ৰধানমন্ত্ৰীৰ পদটো মুখ্যমন্ত্ৰী পদলৈ অৱনমিত কৰিছিল এই সময়ত অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে দুৰ্বাদল আপত্তি কৰাত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ফোনযোগে অতি অসন্মানজনক আৰু শালীনতাহীনভাৱে দিল্লীৰ পৰা অসমক দি থকা আৰ্থিক সাহায্য সমূলাংশে বন্ধ কৰি দিয়াৰ গৰ্জন কৰিছিল এনে সন্ধিখনত বৰদলৈদেৱে একপক্ষভাৱে হলেও অসমৰ স্বাধীনতা ঘোষণাৰে যি বলিষ্ঠ পদক্ষেপ লোৱাৰ সিদ্ধান্ত প্ৰয়োজন আছিল কিন্তু তেতিয়াও সাহস গোটাব নোৱাৰিলে
আনকি যোৱা সময়ছোৱাত অৰ্থাৎ 2019 চনত ভাৰতীয় সংবিধানৰ 370 নং অনুচ্ছেদৰ বিশেষ ক্ষমতা কৰ্তন আৰু জম্মু কাশ্মীৰ পুনৰ্গঠনৰ আইনৰ জৰিয়তে তাৰ নাগৰিকে উপভোগ কৰি থকা সকলো অধিকাৰ কৰ্তনেৰে এসময়ৰ স্বাধীন দেশ জম্মু কাশ্মীৰৰ নেতৃত্বৰ ক্ষেত্ৰতো একেই কাপুৰিচিত কাৰ্য পুনৰাবৃত্তি ঘটিছে যদিও কাশ্মীৰৰ অধিকাৰৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সমৰ্থন আছে আমি সকলোৱে জানো যে বিগত সময়ছোৱাত অসম তথা পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ সহস্ৰ যুৱক যুৱতী তথা জাতি বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ বনিতাক ভাৰতীয় দখলদাৰী বাহিনীয়ে নিঃশংসভাৱে হত্যা কৰি থলগিৰি ন্যায্য আজন্ম অধিকাৰ সামৰিক সন্তাসেৰে অৱদমিত কৰি ৰাখিব বিচাৰিছে আজি পৰ্যন্ত কেৱল অসমৰে 15,000 পাহুৱা যুৱক যুৱতীক সন্ত্ৰাসবাদী সজাই অতি বৰ্বৰোচিতভাৱে হত্যা কৰিলে এইসকল অমৰ মৃতকক অশ্ৰদ্ধ জনাই আজি এই উপখনত বিশ্ববাসীক জনাব বিচাৰো যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সন্ত্ৰাসবাদী সংগঠন নহয় আমাৰ মুক্তি সেনানীসকলে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ধাৰিত নীতিৰ আধাৰত আত্মৰক্ষাৰ বাবেহে হাতত অস্ত্ৰ তুলি লৈছে এইখিনিতে প্ৰাসংগিক বিষয় এটা উল্লেখ কৰিব বিচাৰিছো সংযুক্ত মুক্তি বাহিনী অসমত যোগদানৰ জৰিয়তে যিসকল সদস্যই অতি নিষ্ঠা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়াইছিল তেওঁলোকক আজিও আলফা স্বাধীনৰ নেতা কিংবা বিষয়াৰ দৰে গুৰুত্বপূৰ্ণ পদবীত উপবিষ্ট হৈ থাকিব পাৰে কিন্তু সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন এটা পৃথক সংগঠন তথা ঐক্যবদ্ধ অসমৰ সমৃদ্ধ জাতীয় মুক্তি বিপ্লৱৰ অনন্য বিপ্লৱী সত্তা যি কি নহওক 1826 চনৰ পিছৰে পৰা যিসকল দেশপ্ৰেমিকে নিস্বাৰ্থভাৱে প্ৰাণ আহুতি দি আজন্ম অধিকাৰৰ পুনৰুদ্ধাৰৰ তেজে ধোৱা চিয় সেউজ পথাৰৰ উৰ্বৰ কৰি গৈছে আমাৰ হৃদয় তথা সংগঠনৰ মজিয়াত অমৰ মৃতকৰ মান্যতা লাভ কৰা এই সকলো তেজস্বী অসম সন্তানলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গক আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ মুক্তিকামী জনগণ এটা কথা আমি সকলোৱে জানো যে উপনিৱেশিক ভাৰত ৰাষ্ট্ৰই অতি ছল চাতুৰিয়ে প্ৰণয়ন কৰা সংবিধানৰ আধাৰত অসমে স্বাধীনতা লাভ কৰাৰ সামান্য সুৰুঙা এটা আছিল যদিও সাৰ্বভৌম ছিকিমক ভাৰতে নিজৰ অংগৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সময়ত এই সুৰুঙাকণো বন্ধ কৰিলে মণিপুৰ নাগা মিজো খাচী আৰু গাৰো আমাৰ থলগিৰি ভাইসকলে 1979 চনৰ 7 এপ্ৰিল অৰ্থাৎ আলফা জন্ম হোৱাৰ আগতেই ন্যায়সংগত ঐতিহাসিক অধিকাৰ পুনৰ সাব্যস্তৰ সংগ্ৰামত অৱতীৰ্ণ হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ প্ৰজন্মই দেৱালৰ লিখন সময়তে অনুধাৱন কৰাত ব্যৰ্থ হ'ল লক্ষণীয় কথাটো হ'ল আজিও একাংশ সন্মানীয় সমালোচকে ভৱিষ্যতৰ স্বাধীন অসমক এক অলিক স্বপ্ন বুলি গণ্য কৰে তেখেতসকলে 1971 চনৰ আগৰ আৰু আজি উন্নয়নশীল স্বাধীন বাংলাদেশলৈ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন আছে হয়তো উন্নয়নৰ পথত অগ্ৰসৰ হোৱা এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি থাকিলে কেইটামান দশকৰ পাছতেই বাংলাদেশ উন্নত ৰাষ্ট্ৰত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা নুই কৰিব নোৱাৰি 600 বছৰীয়া বুৰঞ্জী প্ৰসিদ্ধ আৰু অফুৰন্ত সম্পদেৰে সমৃদ্ধিশালী অসমে এক শক্তিশালী অৰ্থনীতি গঢ়ি বাংলাদেশক লৈও ভাল নহলেও অন্ততঃ তেওঁলোকৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰ কৰাৰ অৱকাশ আছিল কিন্তু অদূৰদৰ্শী ৰাজনৈতিক নেতৃত্ব আৰু একাংশ শ্ৰদ্ধাশীল পুৰুষা সমাজ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি দায়িত্বহীনতাৰ বাবে সেয়া হৈ নুঠিল যি কি নহওক অতীতত অসমৰ পাহাৰ ভৈয়ামৰ থলগিৰি জাতি জনগোষ্ঠীৰ লগতে চুবুৰীয়া স্বাধীন জাতি সত্তাসমূহে সহযোগিতাপূৰ্ণ ভাতৃত্ববোধেৰে এক সমৃদ্ধিশালী অসম গঢ় লৈ উঠাৰ কথা আমি একমুখে স্বীকাৰ কৰিবই লাগিব অসমৰ থলগিৰি জনগণৰ লগতে পশ্চিমা দক্ষিণ পূব এছিয়া ভূখণ্ডৰ জনগণে জনা প্ৰয়োজন যে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ লগতে ভূ ৰাজনীতিৰ ক্ষেত্ৰত ঔপনিৱেশিক ভাৰতৰ বাবে পশ্চিমা দক্ষিণ পূব এছিয়া অতিকে গুৰুত্বপূৰ্ণ অঞ্চল
ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰই এই কথা ভালদৰে বুজি পায় যে আমাৰ এই সমগ্ৰ অঞ্চলৰ কালত ভাৰতক পৰাভূত কৰি শাসন কৰা শক্তিশালী মোগল সাম্ৰাজ্যকো পৰাস্ত কৰা এক নজহা নপমা প্ৰমাণিক দুৰ্জয় মহাশক্তি। গতিকে এই ভূখণ্ডত ঔপনিবেশিক সংবিধান কাৰ্যকৰী হোৱাৰ পাছত দখলদাৰী ভাৰতে হাজাৰ বছৰীয়া স্বাধীন চিতিয়া বুৰঞ্জীৰ বাস্তৱতাৰ থকা ফলগিৰিসকলৰ মাজত বিভিন্ন কলা কৌশল ভয় ভীতি প্ৰদৰ্শনেৰে নিগোষ্ঠীয় ধৰ্মীয় ৰেখা অংকনৰ জৰিয়তে অনৈক্যৰ বীজ সিঁচি শাসন শোষণ কৰাৰ উদ্দেশ্যে পৃথক পৃথক জাতি হত্যাৰ সৃষ্টি কৰিলে। দৰাচলতে সমগ্ৰ পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ বুৰঞ্জীয়ে বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে আমাৰ ঐক্যবদ্ধ স্থিতিত ভাৰত উদ্বিগ্ন আৰু শংকিত। এনে পৰিপ্ৰেক্ষিততে ব্ৰিটিছ দখলীকৃত আন্তৰ্জাতিক বিবদমান অঞ্চল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰিজন নেফা তথাকথিত অৰুণাচলৰ প্ৰদেশক ভাৰতৰ এখন প্ৰদেশ ৰূপে সংলগ্নেৰে অসমক ভাৰতৰ সীমাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে আৰু এই অঞ্চলত প্ৰাচীন কালৰে পৰা বসবাস কৰি অহা বাসিন্দাসকলে যি ভাষাৰ জৰিয়তে একত্ৰিত হ'বলৈ সুখী হৈছিল সেই অসমীয়া ভাষা অতৰাই তাৰ ঠাইত কিয় ভাৰত ৰাষ্ট্ৰই হিন্দী ৰূপায়ণ কৰিলে বুজিবলৈ মুঠেই কঠিন নহয়। অনিধানযোগ্য ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দুয়োটাই দলে একেটা মুদ্ৰাৰ হিপিটি দুয়োটাই আমাৰ এই ভূখণ্ড সম্পদ লুণ্ঠন কৰা আৰু ভূ ৰাজনীতিৰ স্বাৰ্থত পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলত ঔপনিবেশিক মানসিকতাৰে ভাৰতীয়সকলৰ দখলত ৰখা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ঔপনিবেশিক ভাৰতীয় শাসক গোষ্ঠীয়ে ৰাজনীতিৰ নামত অসমতা সৃষ্টিৰেই কেৱল প্ৰতাৰিত কৰাই নহয়, প্ৰাকৃতিক সম্পদৰে সমৃদ্ধিশালী আমাৰ এই পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ খনিজ তেল, প্ৰাকৃতিক গেছ, কয়লা, ইউৰেনিয়াম, পেট্ৰলিয়াম আদিৰ দৰে মূল্যৱান প্ৰাকৃতিক সম্পদৰাজি শোষণ আৰু লুণ্ঠন কৰা এটা বাট মুকলি কৰি আহিছে। বিপৰীতে উন্নয়নৰ নামত মাথো দুই এটা বাট পথৰ চানেকি তৈয়াৰ কৰি সমগ্ৰ পশ্চিমা দক্ষিণ পূব এছিয়া অঞ্চলৰ জনগণৰ চকু ধূলি চিটিয়ে আবুৱা ভৰি আহিছে। ইয়াতকৈও ভয়ংকৰ কথাটো হৈছে শোষণ আৰু লুণ্ঠনৰ বাবে সামাজিক জনগাঁথনি ধ্বংস কৰি কংগ্ৰেছে সৃষ্টি কৰা ৰাজনৈতিক মুনাফা সাব্যস্ত কৰা পথেৰে সোমাই ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল শোষণ লুণ্ঠনতেই ক্ষান্ত নাথাকি কংগ্ৰেছে আমদানি কৰা জনদায়ক নাগৰিকত্বৰ বৈধতা প্ৰদান কৰাৰ উপৰিও এতিয়া ৰামায়ণ মহাভাৰত আদিৰ কল্পকাহিনী এপ্ৰকাইফল হিষ্টৰী হিন্দু ধৰ্মীয় মৌলবাদৰ আগ্ৰাসনৰ যোগেদি আমাৰ এই ভূখণ্ডত সক্ৰিয় ধৰ্মীয় ৰীতি নীতি আৰু জিয়া বুৰঞ্জীৰ বাস্তৱতাৰে অতীজৰে পৰা বসবাস কৰি অহা জাতি জনগোষ্ঠীসমূহৰ কলা কৃষ্টি সংস্কৃতিক ধূলিচাত কৰি ভাৰতীয় কৰিবলৈ উঠি পৰি লাগিছে, যিটো ফলগিৰি জনগণে কোনো কাৰণতে হ'বলৈ দিব নোৱাৰে। দখলদাৰী ভাৰতীয়সকলৰ এই আগ্ৰাসন প্ৰতিৰোধ কৰিব নোৱাৰিলে পশ্চিমা দক্ষিণ পূব। নিশ্চয় গোপীনাথ বৰদলৈ যেতিয়া নেকি প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া দিনৰ পৰাই আমাক অসমক প্ৰধানমন্ত্ৰী পদটো নিদি মুখ্যমন্ত্ৰী পদলৈ তেওঁক ৰূপান্তৰিত কৰিলে আৰু অসমক আচলতে তেওঁলোকে যেনেকৈ উন্নতি দিশত আগবঢ়াই নিব লাগে চৰকাৰে তেনেকৈ অসমক একো সা সুবিধা দিয়া দেখা পোৱা নাযায় আৰু আজিও তেনে অৱস্থা হৈ আছে। কাৰণ কোনোৱে হয়তো পাব পাৰে, সেয়েহে তেওঁলোকে বিপ্লৱী জীৱন বাছি ল'লে আৰু বিপ্লৱী জীৱন ইতিমধ্যে তেওঁলোকৰ বহু বছৰ হ'ল। বিপ্লৱী জীৱনত তেওঁলোকে নিজৰ পৰিয়ালবৰ্গ, নিজৰ ইচ্ছা, নিজৰ আশা সকলো ত্যাগ কৰি বিপ্লৱ কৰি তেওঁলোকে জনসাধাৰণৰ কাৰণে, ৰাইজৰ কাৰণে, অসমবাসীৰ কাৰণে সকলো ত্যাগ দি হাবি জংঘলৰ মাজত সঁচাকৈ দিন কটোৱাটো বৰ আচৰিত নহয় জানো। পৰেশ বৰুৱা দেৱে এতিয়া প্ৰায় বয়স যথেষ্ট হ'ল, তেওঁ আচলতে সংগ্ৰাম কৰিয়ে নিজৰ জীৱনটো শেষ কৰিলে। তথাপিতো অসমখনৰ হকে মাত মাতি আহিছে, কিন্তু অসমৰ বাকী মন্ত্ৰী MLA যিমান নেকি
ইজনৰ পিছত সিজন হৈ গৈছে। আজিলৈকে আমি আলফাৰ স্বাধীনৰ সৈতে একমত হৈ কথা পতা নেদেখিলোঁ আৰু কথা বৰ্তমানলৈকে মাজে মাজে কেতিয়াবা আলফাৰ স্বাধীন বা চৰকাৰৰ লগত কিবা মিলামিলি বুজাবুজি হ'ম বুলি 2-এবাৰত নিউজত পাওঁ। তথাপিতো বৰ্তমানলৈকে আলফাৰ স্বাধীনৰ লগত কোনো মিলামিলি হ'ম বা আপোনালোকক এইটো চৰ্ত দিম বুলি কোনো চৰকাৰে এতিয়ালৈকে কোৱা নাই আৰু ক'বলৈ সক্ষম নহ'ল। কাৰণ তেওঁলোকে চোৰাংচোৱা পঠিয়াই তেওঁলোকক অনিষ্টহে কৰিবলৈ পঠিওৱা দেখা গ'ল। কেইদিনৰ আগত মানস বুঢ়াগোহাঁই তেওঁক আলফা স্বাধীনে ধৰি মৃত্যুদণ্ড পৰ্যন্ত দিবলৈ লৈছিল, কিন্তু আলফা স্বাধীনৰ পৰেশ বৰুৱাদেৱে তেওঁ কোনোমতে জীৱনটো উদ্ধাৰ কৰিলে বা জীৱন দান দিয়াৰ দৰে কাম এটা মহান কাম কৰিলে। সেইটো হৈছে চৰকাৰক দেখুৱাই তেওঁ এই মহান কামভাগ কৰিলে বুলি মই মোৰ ফালৰ পৰা ভাবিছোঁ। আৰু সঁচাকৈ ভাবিবলৈ হ'লে অসমৰ কাৰণে জীৱনটো শেষ কৰিয়ে দিলে, কাৰণ আৰু বয়সো যথেষ্ট হৈছে। তেওঁ সংগ্ৰামী জীৱনত বহু কৰিবলগীয়া আছে। সেই আশা আচলতে পূৰণ নোহোৱালৈকে তেওঁ হয়তো বিপ্লৱী জীৱন ত্যাগ নকৰিব চাগে মই জনামতে। সেয়েহে আমাৰ চৰকাৰেও যদি বুজি পায় বা তেওঁলোকৰ প্ৰতি মিলামিলি হৈ আলফা স্বাধীনৰ যিসকল সংগ্ৰাম কৰি আছে বা যিসকলে নিজৰ লগতে অসমখনৰ কাৰণে যুঁজ দি বিপ্লৱী সেনা হৈ আছে, তেওঁলোকক নিজৰ ঘৰলৈ আনিবলৈ চেষ্টা কৰাটো মোৰ হিচাপে এটা কৰণীয় কাম বুলি ভাবোঁ। সেয়েহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা এইটো মই জনাইছোঁ। যদি আপোনালোকে মোৰ কথাকেইটাত একমত তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল লোকে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।